আপোনাৰ খাদ্য সুৰক্ষাৰ প্ৰতি আমি দায়বদ্ধ। আমাৰ খাদ্য আমাৰ সুৰক্ষাৰ তৃতীয়টি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। উত্তম ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱা দ্ৰব্যৰ পৰিমাণ আৰু পৰিমাপৰ লগতে প্ৰয়োজন হয় এটি বিশেষ মাপকাঠিৰ। সেয়া হৈছে সুৰক্ষাৰ মাপকাঠি। ৰন্ধনৰ পূৰ্বে পৰিষ্কাৰকৈ হাত ধোৱা, পৰিচ্ছন্ন গ্লাভছ আৰু মাস্ক ইত্যাদি ব্যৱহাৰ, সামগ্ৰীৰ সঠিক ম্যাদ পৰীক্ষা আৰু পৰিষ্কাৰ পৰিৱেশত প্ৰস্তুতকৰণে সেই খাদ্যৰ মানদণ্ডক উৎকৃষ্ট কৰি তোলে। আৰু আপোনাৰ সুৰক্ষাৰ হেতুকে দায়িত্ব সহকাৰে নানান খাদ্য প্ৰতিষ্ঠানৰ খাদ্যৰ গুণাগুণ পৰীক্ষা কৰি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান্যতা কৰ্তৃপক্ষই তাক স্বীকৃতি প্ৰদান কৰে। সকলোকে নমস্কাৰ, মই ধ্ৰুৱ আৰ্য, মাখন ভোগ ৰেষ্টুৰেণ্ট আৰু সুইট শ্বপৰ সত্তাধিকাৰী। আমাৰ ৰেষ্টুৰেণ্ট আৰু কেটাৰিঙৰ বিজনেছ আছে যোৱা 20 ইয়াৰ্ছৰ পৰা, 2005 চনৰ পৰা। আমি আমাৰ আউটলেটকেইটাত FSSAI যোনখিনি কোৱালিটি কণ্ট্ৰল আৰু হাইজিন মেজাৰ আছে সেইবিলাক বহুত মানি চলোঁ। আমি ট্ৰাই কৰোঁ যে আমাৰ ষ্টাফখিনি যোনখিনি বস্তু বনাই আছে সেইখিনি বহুত হাইজিনিকলি প্ৰিপেয়াৰ কৰিব। আৰু মই গুৱাহাটীৰ বাকী যিমান আছে তেখেতক এইটোৱে অনুভৱ কৰিছোঁ যে আপুনি য'তেও ৰেষ্টুৰেণ্টত যাই খায়, আপুনি নিশ্চয় এবাৰ এনচিয়ৰ কৰিব লাগে যে ৰেষ্টুৰেণ্ট বা ফুড ষ্টল য'ত আপুনি খাই আছে তাতে সিহঁতে কোৱালিটি কণ্ট্ৰল মেজাৰকেইটা লৈ চলিছে নে নাই, কিয় এইটো আপোনাৰ নিজৰ ছেফটিৰ কাৰণে বহুত দৰকাৰী। খাদ্য সুৰক্ষাৰ এনে বাৰ্তাক অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ বিয়পাই দিয়াৰ বাবে খাদ্য সুৰক্ষা আয়ুক্তালয় অসম সদায় সাজু। কাৰণ আমাৰ বাবে আপোনাৰ প্ৰতি সাজৰ সুৰক্ষা গুৰুত্বপূৰ্ণ।